বগাইজানপাৰাত ভয়ংকৰ অগ্নিকাণ্ড হয় আজি ৰাতিপুৱা 5 মান বজাত সংঘটিত হয় এই ভয়াবহ অগ্নিকাণ্ড বগাইজানপাৰাৰ আটাইতকৈ ডাঙৰ গেলামালৰ ব্যৱসায়িক প্ৰতিষ্ঠান যোদ্ধাৰ ষ্টৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত ফলত ভস্মীভূত হয় 15-20 লক্ষাধিক টকাৰ সামগ্ৰী সেয়েহে সমগ্ৰ অঞ্চল জুৰি এক শোকাবহৰ পৰিৱেশৰ সৃষ্টি হৈছে বিদ্যুতৰ চৰ্চাকিতৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে বগাইজানপাৰাৰ পৰা সফিকুল ইছলামৰ সহযোগত নুৰবাহাৰ ইছলামৰ ৰিপৰ্ট বৰপেটা নিউজ